Hello everyone, কি খবৰ দৰ্শন আছো খুব এটা ধুনীয়া ভিডিঅ' লৈ মই পৰখমনিয়ে পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আৰু মই আজি আপোনালোকৰ কাৰণে লৈ আহিছো আমাৰ দৰ্শনা ষ্টৰত নতুনকৈ ষ্টকত অহা কেঁচা কটনৰ কেইজোৰমান মেখেলা চাদৰ আৰু সেল্ফ বৰ্ডাৰ কৰা ফাইটত লৈ আহিছো আৰু এইফালে চাওক ইয়েলো কালাৰ বহুতে ভাল পায় এইটো কালাৰ আৰু এই ডিজাইনটো আমাৰ ষ্টক আউট হৈ গৈছিলে একদম সিম্পল ডিজাইন হয় মোক বহুতে বিচাৰি আছিল আৰু এবাৰ ইয়েলো কালাৰ কেবাজোৰো আনিছো আপোনালোকৰ কোনজোৰ ভাল লাগে জলদি স্ক্ৰিনশ্বট লৈ অৰ্ডাৰ প্লেস কৰিব মই ধুনীয়াকৈ এজোৰকে খুলি দেখাই দিম আৰু দৰ্শনা ষ্টৰ ভিডিঅ'বিলাক আপোনালোকে চাই আছেনে কমেন্ট কৰি জনাবলৈ একদম নাপাহৰিব আৰু এইখন চাওক চাদৰখন গোটেই চাদৰখনতে সৰু সৰুকে বুটা কৰা আছে ধুনীয়াকৈ মই দেখাই দিছো এইখন হ'ব চাদৰখন আৰু সাইড পটি কিটাও বহুত বেছি ধুনীয়া হয় ব্লু কালাৰ স্কাই ব্লু কালাৰত আহিব এজোৰ চাওক এজোৰ আৰু এইফালে ইয়েলো কালাৰত লৈ আহিছো এজোৰো বহুত বেছি ধুনীয়া হয় আৰু আপোনালোকে বহুতে সুধি আছে কাপোৰৰ কোৱালিটিটো কেনেকুৱা হ'ব বুলি বহুত বেছি সফট হয় আৰু ইয়াৰ কাপোৰটো বোৱা হয় অকল ফুলটোহে মেচিনত কৰা হয় সেইকাৰণে আপোনালোকে গৰম দিনতো পিন্ধি বহুত বেছি আৰাম পাব এই ডিজাইনটো যে একদম নতুন আহিছে সেল্ফ বৰ্ডাৰ কৰা থাকিব তাৰ হোৱাইট এজোৰো আহিছে মই দেখাম আপোনালোকক ধুনীয়াকৈ আৰু এই ইয়েলো কালাৰটো কেনেকুৱা লাগিছে বাৰু ইয়েলোত পিংক কালাৰ কৰা আছে কামখিনি বহুত বেছি ভাল লাগিছে মোৰ কিন্তু এই কাপোৰকিজোৰ বহুত পছন্দৰ হয় আপোনালোকে যদি এতিয়াও লোৱা নাই জলদি স্ক্ৰিনশ্বট লৈ অৰ্ডাৰ প্লেস কৰিব পাৰিব আৰু এইজোৰ চাওক একদম লেভেণ্ডাৰ শেডত আহিছে একদম লাইট কালাৰত হয় আপোনালোকে যদি গিফ্টৰ কাৰণে ল'ম বুলি ভাবিছে বিহুত ল'ব পাৰিব আৰু এইজোৰ চাওকচোন ফাইটতটো মোক বহুতে বিচাৰি আছিলে ফাইটত ৰেড থকা এজোৰ লৈ আহিছো সেল্ফ বৰ্ডাৰ কৰা থাকিব আৰু এইফালে এজোৰ লৈ আহিছো বিৰাট এটা ধুনীয়া কালাৰত আৰু এজোৰ সেল্ফ বৰ্ডাৰ কৰা আছে একদম নতুন ডিজাইন এটা আহিছে কেঁচা কটনৰ আৰু ব্লাউজ পিসটো মই আপোনালোকক দেখাই দিম এইটো হ'ব ব্লাউজ পিসটো তেতিয়াহলে দেৰি নকৰিব জলদি অৰ্ডাৰ কৰক